বন্ধুসকল ইউটিউব চেনেল খুলিবলৈ হ'লে আপোনালোকে এট ফাৰ্ষ্ট আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'ব মোবাইলত আৰু আপোনালোকে যদি পিচি বা ল্যাপটপ ইউজ কৰি থাকে তেনেহ'লে আপোনালোকৰ ল্যাপটপ বা পিচিত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু তাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব youtube.com সিম্পলি সাৰ্চ কৰি এন্টাৰ কৰি দিব আৰু তাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হৈ যাব আৰু আপোনালোকৰ যদি এনেকুৱা পেজ ওপেন হোৱা নাই এনেকুৱা ডেস্কটপ সাইজৰ তেনেহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব এইটো যেটা থ্রি ডট वाला বুটান আছে তাত ক্লিক কৰি ল'ব আৰু ইয়াত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে ডেস্কটপ সাইট চুজ কৰি ল'ব ডেস্কটপ সাইট চুজ কৰাৰ পিছত আপোনালোকৰ যেটো ইউটিউব পেজ তেতিয়া আপোনালোকৰ এনেকুৱা শো হৈ যাব তো আপোনালোকে এতিয়া যেটো কাম কৰিব লাগিব হেতু হল আপোনালোকৰ এটা জিমেইল একাউণ্ট থাকিব লাগিব তো জিমেইল একাউণ্ট সকলোৰ পাছত থাকে যেটো যিবিলাকৰ এন্ড্ৰইড মোবাইল থাকে সকলোৰ পাছত জিমেইল একাউণ্ট থাকে তো বন্ধুসকল আপোনালোকৰ এতিয়া কি কৰিব লাগিব আপোনালোকৰ যেটো জিমেইল একাউণ্ট আছে হেতুৰে ইয়াত সাইন ইন কৰিব লাগিব আপোনালোকৰ ওচৰত যদি জিমেইল একাউণ্ট নাই তেনেহ'লে সৰ্বপ্ৰথম আপোনালোকৰ এটা জিমেইল একাউণ্ট বনাই ল'ব লাগিব আৰু তাৰ পিছত যেটো কৰিব লাগিব হেতু মই দেখুৱাই দি আছো তো বন্ধুসকল এতিয়া কি কৰিব লাগিব হেতু মই দেখাম মোৰ ডেস্কটপত তো আপোনালোকৰ মোবাইলত এতিয়া ডেস্কটপ সাইট ওপেন হৈ গৈছে তো মই যেনেকুৱা দেখাই যাম আপোনালোকে তেনেকৈ কৰিব তো এট ফাৰ্ষ্ট আপোনালোকক ইয়াতে দেখা যাব সাইন ইন ঠিক আছে তো আপোনালোকে ইয়াত সাইন ইনৰ ওপৰত ক্লিক কৰিব সাইন ইনৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ ওপেন হ'ব আৰু ইয়াত আপোনালোকৰ যেটো ইমেইল অৰ ফোন নাম্বাৰ ইয়াত দিব লাগিব তো আপোনালোকৰ এই যেটো ইমেইল হেতু ইমেইলটো আপোনালোকে ইয়াত দি দিব আৰু তাৰ পিছত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো পাসওয়াৰ্ড এই পাসওয়াৰ্ডটো ইয়াত দিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পপআপ উইন্ডো ওপেন হ'ব পাৰে আপোনালোকে ইয়াত সিম্পলি নট নাও পৰ ক্লিক কৰিব নট নাওত ক্লিক কৰি দিব বন্ধুসকল আপোনালোকৰ যেতিয়া জিমেইল একাউণ্টত লগইন কৰিব তেতিয়া আপোনালোকৰ ইয়াত জিমেইল একাউণ্টত লগইন হৈ যাব তো এতিয়া আপোনালোকৰ ইয়াত এনেকুৱা এটা লগো দেখা যাব তো আপোনালোকৰ এতিয়া এই লগৰ ওপৰত সিম্পলি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ ইয়াত এটা অপচন দেখা যাব ক্ৰিয়েট এ চেনেল তো আপোনালোকৰ ইয়াত ক্লিক কৰিব লাগিব তো বন্ধুসকল যেতিয়া আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পপআপ উইন্ডো ওপেন হৈ যাব আৰু যত লিখা থাকিব your ketor journey begins get started তো আপোনালোকে সিম্পলি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ ইয়াত দুটা অপচন দেখা যাব প্ৰথমটো আপোনালোকৰ জিমেইল একাউণ্টত যেটো আপোনাৰ নাম আছিল হেতু নামতে যদি আপুনি চেনেলটো খুলিব খোজে তেতিয়া ইয়াত ক্লিক কৰিব আৰু যদি আপুনি কোনো কাস্টম নাম দিব খোজে যে বেলেগ এটা নাম দিব খোজে তেনেহলে দ্বিতীয়টোত ক্লিক কৰিব তো মই এটা বেলেগ নাম দিম সেইকাৰণে মই দ্বিতীয়টোত ক্লিক কৰিম সিলেক্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো চেনেলৰ নেম দিব সেই চেনেলৰ নেমটো আপোনালোকে ইয়াত বহাই দিব লাগিব আপোনালোকে যেটো চেনেল নাম দিব খোজে হেতু চেনেল নাম ইয়াত বহাই দিব লাগিব তো মই ইয়াত দিম টেকনিক্যাল লৰা মোৰ চেনেলৰ নাম হ'ব তো আপোনালোকে আপোনাৰ যেটো চেনেল নাম দিব সেই চেনেল নামটো ইয়াত দিব বন্ধুসকল চেনেলৰ নাম দিওতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকৰ যেটো চেনেলৰ নাম সেই নেমটো এনেকুৱা ইউনিক হ'ব লাগে যাতে ইউটিউবত তাত আগত কোনো চেনেল নাথাকে বন্ধুসকল এইটো হলে কি আপোনাৰ চেনেলটো সোনকালে গ্ৰো হোৱাৰ চান্স থাকে আৰু যদি আপোনাৰ নামত বেলেগ এটা ডাঙৰ ইউটিউব চেনেল আগৰ পৰা থাকে তেনেহলে আপোনাৰ চেনেল গ্ৰো হোৱাত বহুতে কষ্ট হয় তো সেইকাৰণে আপোনালোকে এটা ইউনিক নাম দিব যেটো প্ৰথমৰ পৰাই ইউটিউবত নাই ঠিক আছে তাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত আই আন্ডাৰষ্টেণ্ডৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে সিম্পলি ইয়াত ক্ৰিয়েটৰ ওপৰত ক্লিক কৰিব ক্ৰিয়েটৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হৈ যাব তো আপোনালোকৰ ইয়াত এট ফাৰ্ষ্ট লিখা থাকিব আপলোড প্ৰফাইল পিকচাৰ ইয়াত আপলোড পিকচাৰ ইয়াত আপোনালোকৰ যেটো চেনেলৰ লগো সেই চেনেল লগটো ইয়াত দিব পাৰিব মোৰ চেনেলৰ যেটো এটা লগো আছে আপোনালোকে যেটো লগো চাই আছে এনেকুৱা এটা চেনেল লগো ইয়াত দিব পাৰিব বন্ধুসকল আপোনালোকে যদি নাজানে কি এটা চেনেলৰ কাৰণে কেনেকৈ লগো বনায় এটা ভাল লগো কেনেকৈ বনাব পাৰে এটা মোবাইলৰ যোগেদি তো আপোনালোকে যদি এইটো নাজানে হেতু ভিডিও মোৰ চেনেলৰ পৰা দেখিব পাৰিব ইয়াত আই বাটনত এটা লিংক আহি যাব ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে এইটো চাব পাৰিব বা ডেসক্ৰিপচন যেটো বক্স আছে তাতো সেই ভিডিওটোৰ লিংক থাকিব কি কেনেকৈ আপোনালোকে এটা ভাল চেনেলৰ কাৰণে লগো বনাব পাৰিব সেই ভিডিওটো চাই আপোনালোকে এটা ভাল লগো বনাই ইয়াত সিম্পলি আপলোড কৰিব পাৰিব বা পিছতো আপলোড কৰিব পাৰিব পিছত কেনেকৈ লগো আপলোড কৰা চেনেলত হেতু মই ভিডিও বনাম হেতু আপুনি চাই পিছতো এই লগটো আপলোড কৰি ল'ব পাৰিব এটা যদি আপোনাৰ ওচৰত লগো নাই আৰু যদি আছে তেতিয়াহলে আপুনি ইয়াৰ পৰা সিম্পলি আপলোড কৰি দিব আৰু তাৰ পিছত বন্ধুসকল
ইয়াত আপোনালোকৰ যেটো চেনেলৰ ডেসক্ৰিপচন ইয়াত আপোনালোকে এটা চেনেলৰ ডেসক্ৰিপচন দি দিব আপোনাৰ চেনেলটো কোন ধৰণৰ কি ভিডিও চাৰিব কমেডি হলে কমেডি লিখি দিব দিছে কমেডি ইউটিউব চেনেল হয় আপলোড কমেডি ইন্টারেস্টিং ভিডিও আপোনালোকে লিখি দিব আপোনালোকৰ যেটো চেনেলৰ ডেসক্ৰিপচন হেটো ভালদৰে লিখি দিব ঠিক আছে আৰু তাৰ পিছত বন্ধুসকল আপোনালোকৰ তৃতীয় এটা অপচন মিলি যায় যত লিখা থাকে এডেড লিংকস টু ইয়োৰ সাইট আপোনালোকৰ যিবিলাক সোশ্যাল লিংকস থাকে সেই লিংকবোৰো ইয়াতে দি দিব পাৰিব ফেসবুকৰ লিংক টুইটাৰৰ লিংক ইনষ্টাগ্ৰামৰ লিংক আৰু তাৰ পিছত এট লাষ্ট আপোনালোকে দুটা অপচন পাব স্কিপ সেট আপ লেটাৰ 7 কন্টিনিউ তো মই ইয়াত সেট আপ লেটাৰৰ ওপৰত ক্লিক কৰি দিম কেন মই এইবিলাক পিছত সেট কৰি দিম ঠিক আছে তো ইয়াত ক্লিক কৰি আপোনালোকে যদি এইবিলাক লিংক সিং দি থাকে লগৰ সব আপলোড কৰি দিয়ে তেনেহলে 7 কন্টিনিউ ওপৰত ক্লিক কৰি দিব ঠিক আছে সেট আপ লেটাৰৰ ওপৰত ক্লিক কৰাৰ পিছতে বন্ধুসকল মোৰ যেটো চেনেল এই চেনেলটো এতিয়া কমপ্লিটলি তৈয়াৰ হৈ গৈছে আৰু মই এতিয়া চেনেলটোত ভিডিও আপলোড কৰিব পাৰিম আৰু বন্ধুসকল এইটো যেটো চেনেল এটা এটা প্ৰফেশনাল চেনেল হৈছে আপোনালোকে মোবাইলৰ ইউটিউবৰ সফটওয়্যাৰ যেনেকা চেনেল পায় এনেকা চেনেল এটো হোৱা নাই এটা এটা প্ৰফেশনাল ইউটিউব চেনেল হৈছে আৰু ইয়াত আপোনালোকে আপোনাৰ চেনেল আৰু কাস্টমাইজ কৰিব পাৰিব যেটো মই বেলেগ কোনো ভিডিও দেখাই দিম কেনেকৈ এটা ভাল কাস্টমাইজ কৰিব পাৰে কেনেকৈ এটা হোম বুটন আপলোড যিবিলাক ট্যাব সেইবিলাক লগাব পাৰে কেনেকৈ প্লেলিষ্ট এড কৰিব পাৰে বহুত কিছু আপোনালোকে শিকিব লগা আছে যিবোৰ মই পিছত কোনো এটা এটা কৈ ভিডিওত কৈ দিম আৰু এতিয়া আপোনালোকে যদি ভিডিও আপলোড কৰিব খোজে তেনেহলে এই যেটো আপোনালোকে চাই আছে ক্ৰিয়েট এ ভিডিওৰ পোষ্ট ইয়াত ক্লিক কৰি আপোনালোকে আপলোড ভিডিওৰ ওপৰত ক্লিক কৰিব আৰু বন্ধুসকল সদায় এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া ভিডিও আপলোড কৰিব ডাইৰেক্ট ইউটিউবৰ যেটো সফটওয়্যাৰ তাৰ পৰা আপোনালোকে ভিডিও আপলোড নকৰিব আপোনালোকে ক্ৰোমত গৈ ইউটিউব ওপেন কৰিব ডেস্কটপ মোবাইল যদি ইউজ কৰে থাকে ডেস্কটপ সাইট ওপেন কৰি লিব আৰু তাৰ পিছতে আপোনালোকে ভিডিও আপলোড দিব ঠিক আছে বন্ধুসকল আজিৰ কাৰণে এইখিনি আগলৈ কোনো এটা ভিডিওত আপোনালোকৰ ওচৰত দেখাব আৰু ভাল ভাল টিপছ লৈ আহিম তেতিয়ালৈকে জয় অসম।